আমাৰ মানকাচৰ সমষ্টিৰ বিধায়ক তেওঁৰ নিজৰ গাঁও পঞ্চায়ত বেংগেৰভিটা সেই বেংগেৰভিটাত তেওঁৰ নিজৰ গাঁও কুঠিৰঘাটত এখন ব্ৰিজ আজি দীৰ্ঘদিনৰ পৰা মানুহে যাতায়াতত যাতনা ভুগি আছে আৰু সেই ব্ৰিজক কেন্দ্ৰ কৰি বিভিন্ন সময়ত ৰিপেয়াৰিং আৰু কিবাকিবি মানে ফাণ্ড ইউটিলাইজেশ্যন কৰি মুনাফা অৰ্জন কৰাৰ বাহিৰে বিধায়ক তথা জিলা পৰিষদৰ একো নাই। তেওঁলোকে অকল পইচা ঘটাৰ বাহিৰে একো কৰা নাই। সদ্যহতে সেই ব্ৰিজখনক কেন্দ্ৰ কৰি ৫ লাখ টকা তেওঁলোকে চেংচন কৰিছিল। ৫ লাখ টকা চেংচন কৰি ১ লাখ টকাৰ কাম নকৰাকৈ আত্মসাৎ কৰিলে। আজি আমি ক'ব বিচাৰিছোঁ যে এই বিধায়কজন তেখেতে উন্নয়নৰ ঢাক ঢোল পিটি থাকে। চৰকাৰৰ পৰা যথেষ্ট ফাণ্ড ৰিলিজ পোৱা সত্ত্বেও তেওঁ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম কৰা কথা কয় যদিও সম্পূৰ্ণকৈ কামবিলাক নকৰে আৰু আত্মসাৎ কৰাৰ বাহিৰে একো দেখা পোৱা নাযায়। গতিকে আমি আমাৰ জিলা প্ৰশাসনক আমি এপিল কৰিছোঁ, আপোনালোকৰ মিডিয়াৰ যোগেদি এই ব্ৰিজৰ ক্ষেত্ৰত তদন্ত ল'ব লাগে আৰু পইচাখিনি যাতে সঠিকভাৱে ব্যৱহাৰ কৰে তাৰ ব্যৱস্থা ল'ব লাগে। আমাৰ মানকাচৰ সমষ্টিৰ বিধায়ক তেওঁৰ নিজৰ গাঁও পঞ্চায়ত বেংগেৰভিটা সেই বেংগেৰভিটাত তেওঁৰ নিজৰ গাঁও কুঠিৰঘাটত এখন ব্ৰিজ আজি দীৰ্ঘদিনৰ পৰা মানুহে যাতায়াতত যাতনা ভুগি আছে আৰু সেই ব্ৰিজক কেন্দ্ৰ কৰি বিভিন্ন সময়ত ৰিপেয়াৰিং আৰু কিবাকিবি মানে ফাণ্ড ইউটিলাইজেশ্যন কৰি মুনাফা অৰ্জন কৰাৰ বাহিৰে বিধায়ক তথা জিলা পৰিষদৰ একো নাই। তেওঁলোকে অকল পইচা ঘটাৰ বাহিৰে একো কৰা নাই। সদ্যহতে সেই ব্ৰিজখনক কেন্দ্ৰ কৰি ৫ লাখ টকা তেওঁলোকে চেংচন কৰিছিল। ৫ লাখ টকা চেংচন কৰি ১ লাখ টকাৰ কাম নকৰাকৈ আত্মসাৎ কৰিলে। আজি আমি ক'ব বিচাৰিছোঁ যে এই বিধায়কজন তেখেতে উন্নয়নৰ ঢাক ঢোল পিটি থাকে। চৰকাৰৰ পৰা যথেষ্ট ফাণ্ড ৰিলিজ পোৱা সত্ত্বেও তেওঁ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম কৰা কথা কয় যদিও সম্পূৰ্ণকৈ কামবিলাক নকৰে আৰু আত্মসাৎ কৰাৰ বাহিৰে একো দেখা পোৱা নাযায়। গতিকে আমি আমাৰ জিলা প্ৰশাসনক আমি এপিল কৰিছোঁ, আপোনালোকৰ মিডিয়াৰ যোগেদি এই ব্ৰিজৰ ক্ষেত্ৰত তদন্ত ল'ব লাগে আৰু পইচাখিনি যাতে সঠিকভাৱে ব্যৱহাৰ কৰে তাৰ ব্যৱস্থা ল'ব লাগে।